শিৱানীছ ব্লগৰ আৰু এটা ভিডিঅ'লৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি ব্লগটো মই আৰু ৰুণজুনে মিলি আৰম্ভ কৰিছোঁ। আজি দেওবাৰ হয়, আজি ৰাস মহোৎসৱ। মই আজি গোপী নাচিম আৰু আজি দিনটো যি কৰোঁ তাকে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আৰু ৰাস নাচিম যিহেতু হয়তো ইমান ভালকৈ দেখাব নোৱাৰিবও পাৰোঁ, তাৰ বাবে আগতীয়াকৈ ক্ষমা বিচাৰিছোঁ। আৰু যিকণ পাৰোঁ মই দেখাবলৈ চেষ্টা কৰিম। তেতিয়াহ'লে ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰঞ্জন, হাই কোৱা, হাই হাই কোৱা, হাই কোৱা। মই এতিয়া মেহেন্দি লৈ আছোঁ, বায়ে মোক মেহেন্দি আঁকি দি আছে। এতিয়া চাওক, এখন হাতত লৈছোঁ, এইখনে লৈছোঁ আৰু নলওঁ। এইখন হাত সম্পূৰ্ণ হ'লে লওঁ আৰু এইখন হাতত লওঁহে, তেতিয়া এইখন হাত লৈ দিব, তেতিয়া আপোনালোকক দেখাম। আজি মই কৈছিলোঁ দিনটোত কি কৰিম দেখাম, কিন্তু আচলতে দিনটোত একো কৰাই নহ'লে, মেহেন্দি লৈ বহি থাকোঁতেই গ'ল। আৰু এতিয়াতো ভাত খাব নোৱাৰোৱেই, গোপী নাচিম যিহেতু ব্ৰতত থাকিব লাগিব, সেইবাবে অলপ মেগী বনাম। আচলতে মেগী বায়ে বনাই আছে, মই খাবহে লাগে আৰু খাই কৈ লৈ লাহে লাহে ওলাম আৰু ওলাবও সময় হৈছে, ওলাম। আৰু এতিয়া কি পিন্ধিম, কি কৰিম আপোনালোকক দেখাম। তেতিয়াহ'লে ব'লক এতিয়া পাকঘৰত যাওঁ। বায়ে পাকঘৰত মেগী বনাই আছে, মই ভাবিলোঁ আপোনালোকক এটা বস্তু দেখাওঁ, মই হাতে বনোৱা। এখন চাওক, এখন জোলা হয়, বনাই আছোঁ, কমপ্লিট হোৱা নাই। এইটো এডাল ষ্টিক হয় কাঠৰ, এয়া মাইকম দি বনাইছোঁ। আৰু এইবোৰ পিংক কালাৰ মণি দিছোঁ, নেভি ব্লু আৰু য়েল্ল' কালাৰ দিছোঁ। তাৰপিছত আৰু এইটোত এইবোৰ খাৰু আছে, এইখিনি নিপিন্ধো বাৰু, এইখিনিখন মই নিপিন্ধো, ইয়াৰ পৰা পিন্ধিম। আৰু কি পিন্ধো ইয়াৰ পৰাই পিন্ধিম। আৰু এই বাকচটোত আছে, এইটো খোপা হয়, এইটো চিম্পল খোপা, মই চিম্পল খোপাই ভাল পাওঁ, পাথৰ দিয়া বেয়া পাওঁ এইটো। আৰু ইয়াত আছে এইকেইটা, এইটো ভগৱান শ্ৰীকৃষ্ণৰ লকেট হয়। আৰু এইটো ময়ে আনিছিলোঁ মৰিগাঁৱৰ পৰা, এনেদৰে বেক চাইডে মোৰ নামটো আছে। এইখিনি আৰু এনেদৰে বস্তুখিনি উলিয়াই ৰাখিছে। ৰেডি হ'ল বাৰু, এয়া কাঁহীত ফুল, তুলসী, চাকি এনেদৰে ল'লোঁ। আমি গোপীটা ৰেডি আৰু বৃন্দাবনলৈ সাজু হ'লোঁ। এতিয়া মাত্ৰ কৃষ্ণৰহে অপেক্ষা আৰু। এই থালিখনত এনেদৰে ভগৱান শ্ৰীকৃষ্ণক আদৰিবলৈ এনেদৰে লোৱা হৈছে। তো এইখিনি কণ্টেইনাৰত ভৰাই লওঁ, তাৰপিছত পুনৰ আপোনালোকক লগ পাম। আৰু আজি যে মোক এয়া সজাই দিছে, আমাৰ বায়ে দিছে দেই, ইয়া বা। যেতিয়া মই ফটো উঠিবৰ বাবে ৰঞ্জনক কোচত লৈছিলোঁ, তেতিয়া তাই মোৰ বস্তুবোৰ এনেদৰে চাই আছিলে আৰু বায়ে সেইখিনি ভিডিঅ' কৰি ৰাখিছিল।
কৰি আছে Aku sasa, pesan aja. Pesan aja, teman aku dim jauh. Oh, teman dim nama? Iya, kan, mana kan? আৰু মই ৰেডি হলো এয়া ৰাস মন্দিৰৰ মেইন গেটটো হয় আৰু গেটৰ পৰা মন্দিৰলৈকে এনেদৰে চাকি দিয়ে প্ৰতিবাৰে খুবেই ভাল লগা পৰিৱেশ এটা আহিছে ওলাই আকৌ কি ভালো হ্যাঁ দাঁত ওলোৱাই নাই নাও দেই বড়টা বড়টা
এইকেইখন মোৰ 2018ৰ পিক। আৰু এইকেইখন 2020ৰ পিক হয়। আৰু ইয়াত মোৰ লগৰ কেইজনো আছে। আপোনালোকে প্লিজ কমেণ্ট কৰি জনাবচোন মই আগতকৈ শকত হৈছোঁ নে ক্ষীণ হৈছোঁ। আৰু যদিহে মোৰ ভিডিঅ'বোৰ চাই ভাল পায় তেতিয়াহ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, যাতে আহিবলগীয়া ভিডিঅ' নটিফিকেশ্যনসমূহ সহজতে পাই যায়। তেতিয়াহ'লে আজিলৈ এৰিছোঁ, বাই।